সেই জেংখিনি মাজত আছে জেংখিনি বাঘটো সেই জেংখিনি মাজতে আছে বাঘ বাঘ টাইগাৰ দেখিলোঁ টাইগাৰ 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 মানে গড় ইমান ওচৰৰ পৰা আজিয়ে প্ৰথম দেখিছোঁ মৰ্ণিং সুপ্ৰভাত ফ্ৰম মানস নেশ্যনেল পাৰ্ক বহুত ধুনীয়া সুন্দৰ পৰিৱেশত আছোঁ আমি সেউজীয়া চবফালে মানস নেশ্যনেল পাৰ্ক এইখন মানে এই ৱালখন লাগি ইফালে আছে মানস নেশ্যনেল পাৰ্ক বহুত ধুনীয়া জেগাত আছোঁ আল্টিমেট জেগা হয় একদম ৰাতিপুৱা ফ্ৰেছ লাগি গৈছে মাইণ্ডটো আপোনালোকে আহিব মানে যদি মানে মানস নেশ্যনেল পাৰ্ক আহে তেতিয়া ইয়াত আহিব বহুত ভাল হয় আহি যাব একদম চকলে চক সেউজীয়া একদম পুৰা পৰিৱেশ আজি জীপ চাফাৰী কৰিম 6টা বজাত ৰেডি হৈ থাকিব কৈছে এতিয়া আপোনাৰ টাইম হৈছে আপোনাৰ 5:30 মই মুখ চুখ ধুলোঁ সিহঁতে মুখ চুখ ধুব লৈছে এতিয়া আমি 4জন আহিছোঁ হ'লে সিহঁত মুখ চুখ ধুব লৈছে মই মুখ ধুলোঁ এতিয়া মই ৰেডি হ'মগৈ তাৰপিছত জীপ আহিব ইয়াৰ পৰা মানে জীপ ইয়াৰ পৰাই কণ্টেক্ট কৰিছে জীপত লয় 3600 টকা আৰু ৰুমৰ ভাড়া হয় 3300 টকা আহিব বহুত ধুনীয়া জেগা হয় এইটো মিনিমাম 3 আৱাৰ্ছ ঘূৰাম কৈছে আমাক এই মানস নেশ্যনেল পাৰ্কত চাওক ভিডিঅ'টো মই ৰেডি হ'লোঁ আমি য'ত আছোঁ তাৰ অলপ ভিডিঅ' কৰি আপোনালোকক দেখাইছোঁ চাওক ভিডিঅ'টো ধুনীয়াকৈ দেখাইছোঁ কাজিয়া কি মই ভয় খাইছোঁ কাজিয়া কিহ নকৰিবি কাজিয়া কৰিছোঁ নেকামবি আকৌ মোক আমি ৰেডি হ'লোঁ যাবলৈ এখন দুখন জিপচি ৰেডি হৈ আছে যাবলৈ ৰেডি হৈ গ'লোঁ ধুনীয়াকৈ যাম আৰু এতিয়া চাই থাকক ভিডিঅ'টো একদম পূৰা মানসৰ ভিতৰত দেখাই থাকিম ভিডিঅ' চাই থাকক কৃষ্ণ এই আৰম্ভ জীপ চাফাৰী দিয়া আছে নে অলপ ল'ম দেই দিয়া নাই নেকি দিয়া আছে ওলাই আহিলোঁ এতিয়া ইয়াত এই কিবা টিকেট ল'ব লাগিব নে কি জানো গেটৰ মুখখন দেখাই দিছোঁ আপোনালোকক একবাৰ মানস নেশ্যনেল পাৰ্ক ইয়াত এণ্ট্ৰি কৰি লৈছে তাত সোমাবৰ কাৰণে ইয়াত এণ্ট্ৰি কৰিবলগীয়া হয় এণ্ট্ৰি কৰি লৈছে ইয়াত কি কৰিব ইয়াত এণ্ট্ৰি মোৰ নাম আৰু নাম এড্ৰেছ লাগে তেতিয়াহ'লে মই তাৰ যদি কিবা ডাউন হয় মানে
লোৱাৰ আসামৰ বাগান মানস নেশ্যনেল পাৰ্কৰ মুখাগত চব ফটো মৰাত বিজি পোজ দি আছে এজন কেমেৰামেন পোজ দিবলৈ ৰখি আছে মানস নেশ্যনেল পাৰ্ক প্ৰজেক্ট টাইগাৰ যাত্ৰা আৰম্ভ কৰিছোঁ আমি এটাই দুখ মানে নেশ্যনেল পাৰ্কৰ ভিতৰত মোৰ ভইচটো ক্লিয়াৰকৈ নাহিল মানে বেকগ্ৰাউণ্ড নইজটো বেছি হ'ল বাকী ভিডিঅ'টো ভাল পাব চাওক ময়ূৰ চৰাই সোমাই আহিয়ে ময়ূৰ চৰাই দেখিলোঁ এয়া ময়ূৰ এইটো পৰঠি আছে বহুত কমন হয় মানে ইয়াতে বহুত বেছি আছে ইয়াত সোমাই আহি দেখি ময়ূৰ চৰাই আৰু কি দেখিলে আছে অলপ সোমাই গৈ থাকোঁ Morning from Manas. পাহাৰটো দেখিছে এইফালে এই পাহাৰটোলৈ যাম গৈ আছোঁ মিডিয়া বাঘটো দেখিলে হয় আৰু বাঘৰ লগত চেল্ফি কপি মাৰিম আৰু মজাকৈ গছ চব মই ডাঙৰ এটাই ভাল হয় ইহঁত কোনো কথা মানুহ নাই আৰু ৰ'দটো এইফালে পাইছে এইফালে পাই ধুনীয়া লাভ ৰ'দটো বহুত নম্বৰ দেখিছোঁ মই একদম ৰাতিপুৱা ৰ'দ মানে বহুত নম্বৰ পাইছোঁ আহোঁতে আকৌ এইটো ৰাস্তাই আহিম নে আৰু বেলেগ ৰাস্তা নাই অঁ মানে যাওঁতে যোনটো তোমাৰ আহোঁতে সেইটো নাহোঁ আছে যদি বেলেগ ৰাস্তাই আহিম আৰু অঁ 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 ঠিক আছে দেখিছে নি সাপ অঁ সৰু দেখোঁ নি কেনেবাকৈ কিবা কিবি মানুহবিলাকে থকা আৰু বেলেগটো একো নাই ওলাই এতিয়ালৈকে হৈ আছে চব হৈ আছে ৰাজা ৰাজা নদা ৰাজাক লগ মই ৰাজা গড়টো ৰাজা বুলি গড় এটা আছে নি বাৰু ইয়াত এই মানুহ মাৰিছিলে যে এইটো কালি মানে কৈছিলে তাত থাকোঁতে ৰাজা বুলি কোৱাতে মানে মানুহ মাৰিছে কৈছে অঁ পানী থকা চাইডে থাকে ন পুৰা খঙাল ন ৰাজাটো অঁ ফেঞ্চিংটো কেলে মাৰিছে ইয়াত কিহৰ ওপৰত ঘাঁহৰ ওপৰত
বাকী যদি লাকত আছে আৰু দেখিম আৰু ভিউ পইণ্টৰ ওপৰত ঠিক নাই যদি নাই আৰু নেদেখি আৰু ভিউ পইণ্টলৈ গৈ আছোঁ ওপৰলৈ হাতী দেখা সংস্থা আছে কিবা কিবি এইটো মহৰ মাথা ইমান ডাঙৰ হয় এখন চবফালে সেউজীয়া এইটো কি হয় আমি গম পাই গৈছোঁ মানে জানুৱাৰীতে জ্বলাই নেকি এইটো নে কেতিয়া জ্বলাই জ্বলাই দিব জানুৱাৰী 10-15 জ্বলাই দিব অঁ আজি 10-20টা 25টা 50টা লগিন থাকে একেলগে দেখিছে সেইটো ভূটান পাহাৰ হয় তালৈ যাম এতিয়া মথনগুৰি একদম মানে ভূটানৰ বৰ্ডাৰ হয় সেইটো আৰু যদি আপোনালোকে আহিবলৈ মন কৰে তেতিয়া আহিব জানুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত আহিব তেতিয়া মানে এইবোৰ চব জ্বলাই দিয়ে এতিয়া মানে স্পষ্টকৈ দেখে চব আমি এতিয়া মানে চব জংঘল হৈছে আমি দেখা নাই একো মানে যদি আহে তেতিয়া জানুৱাৰী আৰু মাৰ্চ মাহত আহিব তেতিয়া ধুনীয়া হ'ব মানে আহিলে মানে গড় ইমান ওচৰৰ পৰা আজিয়ে প্ৰথম দেখিছোঁ মানাস নেশ্যনেল পাৰ্কত আজি দেখিছোঁ আমি গড়টো ইমান ওচৰত আছে চব আপোনালোকে এই মানুহজনো এজন ফৰেষ্টাৰ হয় অঞ্চলতে বহি আছে একো কৰা নাই মানে সিহঁতৰ ইমান মানে চাগে সিহঁতক দেখি মানে একদম পূৰা বিশ্বাস হৈ গ'ল যে মানে সিহঁতেও একো নকৰে বা ইও একো নকৰে বা সিও একো নকৰে সেইবাবে এতিয়া কিমান ধুনীয়াকৈ ৰখি আছে চব দুইটা একো কৰা নাই গড়ে নিজৰ মনে চৰি আছে মানুহজন বহি আছে একো কৰা নাই চব ইমান মিলা প্ৰীতি ফৰেষ্টাৰৰ লগত একদম মানে আৰু মিলা প্ৰীতি হৈ আছে আৰু সেই মানুহজনৰ লগত ধুনীয়াকৈ আছে কিন্তু দেই গড়জন বাঘৰ পোৱালি এটা আছে ইয়াত বাঘৰ মাহীয়েক এইটো চকাত কেনেকৈ খেল কৰি আছে এইটো পলাইছে এইটো বাঘৰ মাহীয়েক এইটো গৈছে বাঘৰ মাহী হাতী ফৰেষ্টৰ হাতী লৈ আহিছে হাতীকে দেখিছোঁ আৰু হাতী দেখিছোঁ হাতী বনৰীয়া হাতী এয়া এটা 2টা 3টা 4টামান আছে লাখখন ভাল আহিছে লাখখন ভাল আছে হাতী দেখিলোঁ আৰু কি দেখোঁ আৰু এতিয়া আপোনাৰ ইয়াত 3টা ৰেঞ্জ আছেতো ৰেঞ্জৰ ভিতৰত এইটো হ'ল চেণ্ট্ৰেল ৰেঞ্জটো এইটো হয় মাছবাৰী ইফালে আছে আপোনাৰ নদীটোৰ সিপাৰে এটা আছে আপোনাৰ এইটো হয় পাণবাৰী ইফালে আছে এটা মানে ভূঞাপাৰা বুলি এইটো হ'ল চেণ্ট্ৰেল ৰেঞ্জটো মাছবাৰী আমি এতিয়া মানে পৰ এৰিয়াৰ ভিতৰতে আছোঁ এইবিলাক ৰাস্তাতে যাব পাৰে এতিয়া মানে অপেনিং কৰি দিয়া নাই এইবিলাক মহ দেখিছোঁ আপোনালোকে নেদেখে বহুত দূৰত আছে বহুত দূৰত আছে তাত কি সেইটো নদী নি এখন পানী আছে পানী আছে পুৰা একদম তাকিয়াত হৈ আছে মহ হেভি হৈ আছে একদম পুৰা অভাৱ নাই বাৰু বিন্দাছ এইফালে বান্দৰ আছে বান্দৰ এইটো বান্দৰ নপলাই চিনি পাইছে আকৌ লগাও দিব বাই বাই এইটো জাপ মাৰি দে পাত পেলাইছে এইটো চনগুৰি গৈ আছিলোঁ এতিয়া নতুনকৈ পাইছোঁ আৰু ভূটানৰ বৰ্ডাৰ বিনা নেটৱৰ্ক আৰু বিনা আজি এটা দিন আৰু গোটেই দিনটো আৰু বিনা নেটৱৰ্ক বিনা
হৈছে মানাছ নদী বা আৰু এটা নাম আছে এইখনৰ বেকী নদী মানাছ নদীও কয় বেকী নদী বুলিও কয় একদম পূৰা ধুনীয়া নদী পানী পূৰা আহি আছে এইটো এইফালে ভূটান এইটো ৰয়েল মানাছ নদী এইটো ৰয়েল মানাছ ক'ত হাতী আয়া হাতী আয়া হাতী এখন ৰয়েল মানাছ নামি আহিলোঁ তললৈ নদীখনলৈ পানী ফ্ৰিজৰ পানী লিখা হৈ আছে একদম পূৰা ঠাণ্ডা হৈ আছে পানী একদম পূৰা মজা জেগা একদম আল্টিমেট বেক চাইডে চব খাব দেখাইছোঁ মই বেক কেমেৰা অলপ ধুনীয়াকৈ ক'ৰ পৰা আহি ক'ত বহি আছোহি দেখিছে নাই কি মজা জেগাত বহি আছোহি যোৰহাট গোলাঘাটৰ পৰা আহি নাই ইয়াত বহি ফিল লৈ আছোঁ একদম পূৰা মজা আল্টিমেট ফিল লৈ আছোঁ মানাস নদীৰ পাৰত একদম এইটো মানাস নদী বুলি কয় আৰু কি কয় এইটো বেকী নদী বুলিও কয় একদম পূৰা সেইখন ৰয়েল মানাছ নেশ্যনেল পাৰ্ক ভূটানত আছে মানে নদীখন যদি পাৰ হৈ যাওঁ মানে এখন ভূটান আৰু বাঘ দেখিছোঁ বাঘ ক'ত গ'লগৈ বাঘটো দেখিলোঁ বাৰু অলপকৈ লাখটো বেয়া নহয় দেই আমাৰ সেইটো কি হয়নো সেইটো মোৰ ওচৰত নাই কান্দেন সেই জেংখিনি মাজত আছে বাঘটো সেই জেংখিনি মাজতে আছে সেইটো বাঘ টাইগাৰ দেখিলোঁ টাইগাৰ তাক গৈছোঁ দেই এইটো গৈ আছে বাঘ মানচলৈ আহি টাইগাৰ দেখিলোঁ সোমা লাগে হ'ব দেখিলোঁ যে অলপ লাখখন ইমানো বেয়া নহয় চবেই দেখিলোঁগৈ লাষ্টত এইটো দেখিলোঁ কি আছিলে এইটো দেখি গ'লোঁ মানচলৈ আহি আজি টাইগাৰটো দেখি ভাল নালাগিব ন দেখিলোঁ আৰু এতিয়া এই কেমেৰা দিব পৰা নাই দিব পৰা নাই মানুহে দেখিলোঁ আৰু টাইগাৰ বহুত লাগি আৰু দেই চন্দন দা কাৰণে লাগি নাই কাৰ কাৰণে লাগি লাগি আৰু মুঠতে আমি আজি চবেই দেখিলোঁ গঁড় দেখিলোঁ হৰিণা দেখিলোঁ বান্দৰ দেখিলোঁ হাতী দেখিলোঁ ময়ূৰ চৰাই দেখিলোঁ ময়ূৰ চৰাইটো ঢেৰ আপোনালোকে ইয়ালৈ আহিলে মানে ময়ূৰ চৰাই দেখিবই আৰু চব দেখিলোঁ দেই ঈশ্বৰৰ কৃপাত লাখখন ভাল আছিলে আমাৰ চব বস্তু দেখিলোঁ টাইগাৰ আয়া পাই গ'লোহি ঐ আজিৰ ভিডিঅ'টো সামৰণি মাৰোঁ ইমানতে কিন্তু সামৰণি মৰাৰ আগতে আপোনালোকক বস্তু এটা দেখাইছোঁ এইটো চাওক আপোনালোকে এইটো কিহৰ মাথা হয় চাওকচোন মানে লাও খোলা হয় এইটো কিহৰ হয় মানে আপোনালোকে কওকচোন কমেণ্ট কৰি জনাওক কিহৰ লাও খোলা হয় এইটো